ইয়াতে তাৰমানে এনে কপে আচ্ছা। কপাতে ভাই ৰাখ 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 চাচা ৰাখ 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 বিৰাট মানে চাই আছো মুৰ্গীকেইটাকক সিহঁতো আমাৰ পিনে চাই আছে মোটামুটি হৈছে নিমখ অলপ কম হৈছে না টেষ্ট কৰি আছে তাৰমানে সিজিছে এনে মাংস মাংস সিজি এবাৰ পাইছো কিন্তু খাব পোৱা নাই মেকুৰীয়ে খাই দিলে মেকুৰীয়ে খালে আচ্ছা 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 ভোগালী বিহুৰ সময়ত ধূপধৰা অঞ্চলৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ঈশ্বৰৰ ৰাইজে এসাঁজ খোৱাৰ পৰম্পৰা চলি আহিছে আৰু এইবাৰো ৰাইজৰ একাংশ লোকে সেই পৰম্পৰা ৰক্ষা কৰি একেলগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইবাৰ আয়োজন কৰা হৈছে ধূপধৰা ক্ৰীড়া সন্থাৰ চৌহদত মই আছো তাৰোপৰি সন্মানীয় সুনীল ৰাভা ডাঙৰীয়া কি ক'ব আজিৰ খানা খানা আৰু তো মানে মিলিজুলি খানা হয় হয় মানে কোনো জাতি ধৰ্ম বৰ্ণ হয় নিৰ্বিশেষে হয় হয় এইটো সকলোৱে পৰম্পৰা মিলি পৰম্পৰাগতভাৱে খানাটা আমি উপভোগ কৰিম আৰু আজি খানা অলপ দেৰি আছে কিজানি খানা অলপ দেৰি আছে অলপ দেৰি আছে ধুনীয়া আৰু আমাৰ মাজত আৰু আছে কম আৰু কি জানেতো এইখন প্ৰতি বছৰে চলি অহা হয় হয় প্ৰতি বছৰে চলি আহে আমি গোটাইবিলাক লগ হৈ একেলগে আমাৰ কোনো হিন্দু মুছলিম ৰাভা কছাৰী আৰু কোনো একো নাই আমাৰ গোটাই মিলা প্ৰীতি কৰি আমি খানা খাওঁ হয় আৰু এইবছৰ পৰম্পৰা আমাৰ চলি আছে আৰু চলিব চলি থাকিব নিশ্চয় নিশ্চয় কৈছে নহয় সি কৈছে হয় দেৰি আছে খানা আমি তিনিদলীয়া ৰাইজ হয় আমাৰ তিনিখন ইয়াতে ৰাইজ আছে এখন ৰাভাপাৰা এখন মুছলিম পাৰা হয়। আৰু এখন জগতগুৰু হয় এই প্ৰতি বছৰে তাৰমানে আমি উৰুকা এখন পাতোঁ উৰুকা বাম্পাৰ এখন পাতোঁ আমি ইয়াতে আৰু সেই উপলক্ষে এটা সকলো মিলি আমি ইয়াতে এটা মানে প্ৰীতি ভোজৰ আয়োজন কৰোঁ আৰু প্ৰত্যেকে ইয়াতে উপস্থিত থাকে আৰু প্ৰত্যেকখন খেলৰ শেষত তাৰমানে আজিৰ মানে ভোজৰ আৰম্ভণিৰ আগতে ইয়াতে এখন প্ৰীতি খেল হ'ব তাৰমানে লটাৰী খেল হ'ব হয়, হয়। তাত 5টা উপহাৰ থাকিব। থাকিব আমাৰ উপহাৰ কুপন মানে উপহাৰকেইটা অলপ বিশেষ বিশেষ ধৰণৰ উপহাৰকেইটা হৈছে খাচী মুৰ্গী 5টা থাকিব ইয়াতে 5জনে পাব ইয়াতে প্ৰায় 200জন আমাৰ মেম্বাৰ আছে ইয়াতে আচ্ছা, প্ৰত্যেকখন ৰাইজৰ পৰা অহা হয় 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 গতিকে আমি ইয়াতে এখন খেল পাতিম আজি হয়। গতিকে বৰ আনন্দৰ খেল হ'ব এইখন আৰু সকলোৱে মিলিজুলি এসাঁজ খাম বঢ়িয়া। উৰুকাৰ হিচাপে নিশ্চয়, এই বিশেষত্ব আমাৰ এই কোনবা ডেকা ল'ৰা তাৰ কথা কওক দলিল ডেকা ল'ৰা গোপাল দা গোপাল দা, কিমান দেৰি খেলা হ'ব আৰু খেলা হ'বৰ কাৰণে মাত্ৰ 4 মিনিট দেৰি আচ্ছা তাৰপিছত তাৰপিছতে আমি উৰুকা বাম্পাৰৰ মানে শেষ খেল আৰু মানে আমাৰ এই সদস্যসকলৰ মাজত হয় হয় মানে খাহী মুৰ্গী 5টা আমি উপহাৰ হিচাপে ৰাখিছোঁ এই খেলখন এতিয়া আমি 4 মিনিট পিছতে আৰম্ভ কৰিম আৰম্ভ হৈ যাব এয়া খানা বনোৱা চলি আছে বৰ্তমান খাচী মাংস চলি আছে বনাই আছে হ'ব আৰু কি জানি নেকি অঁ বঢ়িয়া আৰু এয়া ভাত বনাই আছে বঢ়িয়া ৰাতুল মোটামুটি হৈছে নিমখ অলপ কম হৈছে অঁ নিমখ কমিছে না টেষ্ট কৰি আছে তাৰমানে অঁ আচ্ছা আচ্ছা সিজিছে এনে মাংস সিজিছে নাই মোক মোৰ ওচৰত যে হাচন আছে দেখোন কি হেপী বিহু হেপী উৰুকা মানে দিলে উৰুকা দিলে আচ্ছা আচ্ছা কিবা আলোচনা চলি আছে নেকি গুৰুত্বপূৰ্ণ নেকি মানে আমাৰ বিদ্যুৎ ডাঙৰীয়াই 1 বছৰ মানে যেনিবা মুৰ্গী হাৰাইছে গতিকে এতিয়া মানে 1 ঘণ্টা আগতে এডভান্স হৈ থাকে আচ্ছা 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 যোৱা বছৰ তাৰমানে না আচ্ছা যোৱা বছৰ মানে আপুনি অনুপস্থিত আছিল নহয় সেইকাৰণে নহয় আচ্ছা এইবাৰ মানে এডভান্স বঢ়িয়া তাৰমানে আচলতে নিয়ম এটা আছে যে যি অনুপস্থিত থাকিব যদি সি নম্বৰ লাগে আৰু সি যদি নাথাকে তেতিয়াহ'লে তাক উপহাৰ দিয়া নহয় গতিকে যোৱা বছৰ এটা এক্সপিৰিয়েঞ্চ হৈছে ভয়টা নকৰে ঘূৰাটাত ভয় কৰা নাই এইটা বস্তুত ভয় কৰিছে সি এই কপনিটাত ভয় কৰিছে সি কিবা কপনিৰ কথা কৈ আছে আপুনি হেৰি এই মীনা বজাৰৰ আচ্ছা 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 সৰু ল'ৰা এটাক উঠাই দিলো হয় এই দিয়াতে তাৰমানে এনে কপে আচ্ছা। কপাতে ভাই ৰাখ 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 চাচা ৰাখ 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 এনেকা কৰিছে আৰু বাজাৰছে আমাৰ কলহ থাকিব 2টা 1 নম্বৰ কলহত 3টা 2 3টা থাকিব আৰু 2 নম্বৰ কলহত থাকিব
খেল আৰম্ভ হ'ব প্ৰত্যেকৰে তিনিটা কিছু সময়ৰ পিছতে মানে নিয়ম কি নিয়ম হ'ব সংখ্যা আছে মুঠ 158 তাৰে বৰ্ণনা দি থকা হৈছে শতকৰ ঘৰত এয়া উপহাৰ সমান সমান ইনামূলক কেপচাৰ কৰি আছে বৰ্তমান মানে পাব যেন আশা কৰি আছে তেওঁ পাবই মানে শংকৰ দা যোৱাবাৰ আপুনি মিছ কৰিছে নহয় নাই মিছ কৰিলোঁ যোৱাবাৰ আচ্ছা সেইকাৰণে এইবাৰ মানে মানে আৰম্ভণিৰ পৰাই আছে আৰম্ভণিৰ পৰা মানে পাম বুলি আশা কৰিছোঁ আচ্ছা আচ্ছা যোৱাবাৰ আপোনাৰ নম্বৰ উঠিছিল কিন্তু তথাপি মানুহজনো উপস্থিত নাছিল সেইটোৱে দুৰ্ভাগ্য সৌভাগ্য হৈও মানে দুৰ্ভাগ্য উপায় নাই ঠিক আছে মানে আজি মই ভাবিছোঁ এই কাষতে নিশ্চয় 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 এইবাৰ বেষ্ট অফ লাক দিছোঁ ঠিক আছে বৰ আগ্ৰহে চাই থকা দেখা পাইছোঁ আমি মানে আশা নাই নেকি কিয় আশা নাই একোৱেই নাই তথাপি মানুহ আশাবাদী হ'ব লাগে বুলি কৈ কিন্তু সেইকাৰণে ৰখি আছোঁ ৰখি আছে নিশ্চয় নিশ্চয় কিন্তু মোৰ আশা নাই বুলি জানো তথাপি বেষ্ট অফ লাক দিছোঁ এটা বাতিল কৰা হ'ব উপস্থিত নাথাকিলে মানে পুৰস্কাৰ দিয়া নহ'ব এটাহে পুৰস্কাৰ দিয়া হ'ব এয়া সুকান্ত দা সুকান্ত দা পূৰা একশ্যনত তাজন পাব বুলি আশা কৰা যেন লাগি আছে আশা কৰি বহি আছো মুৰ্গী কেইটাক মানে চাই আছো মুৰ্গী কেইটাকো সিহঁতো আমাৰ পিনে চাই আছে কি হয় আচ্ছা আচ্ছা যাৰ যাৰ দুই আছে না অঁ মোৰো এক আছে আচলতে কিবা নিয়ম কৈ থকা যেন পালোঁ কিবা তাৰমানে হা হা একৰ ঘৰত দুটা হ'ব খেল আৰু দুই ঘৰত দুটা হ'ব আৰু লাষ্টৰ খেলটো মানে কমন নাম্বাৰত হ'ব আমাৰ পবিত্ৰ ডাঙৰীয়া কি ক'ব এইবাৰ আশা নেকি আশা আছে নেকি পাব অঁ আগৰ পাইছে ন? এবাৰ পাইছোঁ কিন্তু খাব পোৱা নাই মেকুৰীয়ে খাই দিলে মেকুৰীয়ে খালে আচ্ছা আচ্ছা ঘৰত খানা আছিলে আচ্ছা পানীটো মেকুৰীয়ে খাই দিলে অঁ মেকুৰীৰ ভাগ্য আছে মেকুৰীৰ ভাগ্য আছে ঠিক আছে এইবাৰ দেখা যাওক এইবাৰ পাম। নিজে পাব ঠিক আছে অলপ আগতে শুভেচ্ছা দি আছিলো আমাৰ প্ৰথম প্ৰথম বিজেতা খাহী মুৰ্গী পাইছে নিশ্চয় আমাৰ শংকৰ দা যোৱা বছৰ আচলতে তেওঁ আপুনি যোৱা বছৰো পাইছিল কিন্তু আপুনি উপস্থিত নাছিল আমি আগবাঢ়িছোঁ দ্বিতীয়টো পুৰস্কাৰ লাভ কৰিল আমাৰ গোপাল কৃষ্ণ দাস এইটো হ'ল আমাৰ উৰুকাপাৰৰ দ্বিতীয় খেল দ্বিতীয় উপহাৰ বিজেতা মাননীয় গোপাল কৃষ্ণ দাস দিয়া হ'ব ঠিক আছে বঢ়িয়া আপুনি পাম বুলি ভাবি আছিলে নাই আগত এনেই মই আশা কৰি আছিলোঁ পাম বুলি আনকি পাছৰ চিটত বহি আছোঁ আচ্ছা, চিটখন লৰা নাই আচ্ছা আচ্ছা মোৰ লগৰগিলা গোটেই লৰাই কেনে আগত আহিছে মই আগত অহা নাই তাতে থাকিম বুলি পাম বুলি আশা কৰি আছিলোঁ আগতে পাইছিল নাই আগত মানে গুৰ পাইছিলোঁ আচ্ছা 2 কেজি আচ্ছা আচ্ছা উৰুকা বাম্পাৰত আচ্ছা এইবাৰ প্ৰথম পালোঁ খানাত বঢ়িয়া বঢ়িয়া হ'লে ঠিক আছে এয়া তৃতীয় পুৰস্কাৰ আমাৰ ছাৰ আমাৰ উৰুকা বাম্পাৰৰ খেলত 3 নম্বৰ উপহাৰ হয় মাননীয় ডক্টৰ আব্দুল হক ছাৰে পাইছে গতিকে তেওঁক উপহাৰটো দিলোঁ ঠিক আছে
স্যার খুব ফুর্তি লাগা যেন পাইছো আপনার আচ্ছা আচ্ছা হয় হয় ও আগতে একবার হেৰুৱাইছিল ঠিক আছে কাক লাগে থ্ৰী আচ্ছা কি আহিল 4 6 বাপি বাপি নাই অলপ পিছুৱাই দিলে হ'ল আছে আছে ও নাই নাই ও আচ্ছা চতুৰ্থ পুৰস্কাৰ চতুৰ্থ পুৰস্কাৰ বিজেতা সৰ্বেশ্বৰ ৰায় তেওঁক উপহাৰটো দিয়া হ'ল গোপাল ক'ত গেল আগতেও পাইছিল এইবাৰ প্ৰথম ন বিৰাট ভাল লাগিল কিজানি দুইগৰাকী তিনিগৰাকী বিজেতা লাষ্ট প্ৰাইজ পঞ্চম পুৰস্কাৰ পাইছে আগতে পাইছিল নে নাই আগতে পোৱা নাই না এইবাৰে বিৰাট ভাল লাগিল কিজানি না ভাল লাগিল আমাৰ আজিৰ খেলৰ শেষৰ উপহাৰ খাহী মুৰ্গী নিশ্চয় বিজেতা নুৰ আমিন আলী তেওঁক উপহাৰটো দিয়া হ'ল ঠিক আছে আমাৰ ৰিমুনৰ পোৱালি ফটো লৈ যাবা কিবা গুৰুত্বপূৰ্ণ আলোচনা নেকি গুৰুত্বপূৰ্ণ মানে আমাৰ এই পিকনিকখনৰ বিষয়ে আমি পাতি আছোঁ আচ্ছা আচ্ছা মানাহত যোৱা কথা আচ্ছা 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 তো আপোনাকো আমি নিমন্ত্ৰণ জনাইছোঁ অলৰেডি আচ্ছা ধন্যবাদ ধন্যবাদ যাব লাগিব নিশ্চয় 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 চেষ্টা কৰিম নিশ্চয় চেষ্টা কৰিম চেষ্টা নহয় আপুনি যাবই লাগিব মুহূৰ্ত অতিবাহিত হৈ আছে শুভ নেক্সট আৰু 26 জানুৱাৰীত এটা শুভ মুহূৰ্ত মানে এওঁলোকে স্বাগতম জনাইছে নিশ্চয় নিশ্চয় সেইটোৱে আৰু হ'ব পুৰা চেষ্টা কৰিম গণৰাজ্য দিৱসৰ দিনা আৰু সেইদিনাখন আমি ফূৰ্তি কৰিম এতিয়া ডেকা ল'ৰাবিলাকৰ সময় এতিয়া আমাৰতো কিছুদিন অতিবাহিত হৈয়ে গ'ল আমি মানে আপুনি ডেকা বুলি কিয় এতিয়াও মানে এতিয়া অতি ডেকা অ ডেকাৰ আৰু কেটেগৰী তাৰমানে category আচ্ছা 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 এনে দুইটো ৰঙা দি লিখিলে নহ'ব কলা দি লিখিলে দুই এনে হয়, 8 হয়। প্ৰকাৰে বুজোৱাৰ কথা কৈছে আমাৰ ইমান ঠিকে ঠিকে অতি ডেকাৰ ভিতৰত আছে আমাৰ হাৰুণ ডাঙৰীয়া। হাৰুণ ডাঙৰীয়া অ মই গাড়ীখন ল'ব লাগে নে নাই মোক কয় আপুনি বাইক লৈ থাকক নাপালোঁ আমি হয় হয় সেইটো এটা দুখ আছে আচ্ছা আচ্ছা খোৱাটো আমি ভালকৈ খাম বুলি ভাবিছোঁ নিশ্চয় নিশ্চয় ৰাইজৰ লগত একেলগে সেইটো গতিকে তথাপি আশা আছে। দুখ নাই মানে প্ৰাইজ নোপোৱাৰ দুখত আচ্ছা প্ৰাইজ আচ্ছা নোপোৱাৰ দুখত আৰু বেছিয়ে খাম বুলি ভাবিছে তাৰ নিশ্চয় নিশ্চয়
সুগানদা আমাৰ এজন বিশিষ্ট ব্যক্তি ধূপধাৰা অঞ্চলৰ আৰু সুগানদা আমাৰ প্ৰতি বছৰে আচলতে এই ভোগালী বিহুৰ সময়ত ধূপধাৰা অঞ্চলৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজে আচলতে এসাঁজ খোৱাৰ পৰম্পৰা চলি আহিছে আজি সেই দিনটো এই বছৰ 2023 চনত কি ক'ব এই বছৰ আপুনি আজি আমি 15-12 বাবে মানে পঞ্চদশ হয় আমি একেলগে আটাই বহিছোঁ তিনিখন ৰাইজৰ মানুহ ডেকা বুঢ়া আটাই সকলোৱে বহি এসাঁজ উদৰ পূৰাই খাবৰ মন আছিল আমি খাম আজি খাই আছোঁ বা খাই আছে বহিছে যথেষ্ট সংখ্যকে পিছত বহিম আমি সন্মানিতভাৱে আমি কেইজনমানক আমি আমন্ত্ৰণ কৰিছোঁ বয়োজ্যেষ্ঠক ইতিমধ্যে তেখেতসকলেও সেৱা গ্ৰহণ কৰি আছে আমিও খাম আমিও আশাত আছোঁ আমি আটাই তাৰমানে খোৱাৰ বাবে আছোঁ সেইটো কাৰণে আমি এইটো অপেক্ষা এবছৰৰ অপেক্ষা আজি আমাৰ পূৰ্ণ হ'ব আমি আকৌ পুনৰবাৰ সেই আকৌ সেইটো আৰু পৰিৱেশটো বহুত ভাল লাগে পৰিৱেশ ভাল আপুনি নিজে দেখাব পাৰে কি ধুনীয়া এটা নিশ্চয় একদম মানে শৃংখলিতভাৱে আটাই ইয়াত মানে আহাৰ গ্ৰহণ কৰি আছে আৰু পৰিৱেশন কৰোঁতে পৰিৱেশন কৰি আছে ধুনীয়া তাৰমানে এইপিনে সাজোতাই সাজি আছে মানে অতি সুন্দৰ চিষ্টেমেটিক হাই হুৰুমি নাই একো নাই মানে ইমান ধুনীয়া মানে সঁচাই ভাল লাগে এইবাৰ আটাইতকৈ বেছি ভাল হৈছে এইবাৰ যেন অলপ সকলোখিনি শৃংখলাবদ্ধভাৱে হৈছে আৰু পৰিপাটি শৃংখলাবদ্ধ হৈছে তাৰ বাবে ধন্যবাদ পাত্ৰ নিশ্চয় আমাৰ এই ৰাইজৰ সকলোখিনি ধন্যবাদ আৰু বিশেষকৈ উদ্যোক্তা আমাৰ গোপাল দাস যথেষ্টভাৱে তাৰমানে লাগি থাকে আৰু আমি বিচাৰি আছোঁ তেখেতক আজন্ম আমি তেখেতক ইয়াত ৰখাৰ বাবে চিন্তা কৰি আছোঁ ৰাইজে যদি অনুমতি দিয়ে মোৰ এইখিনি ক'ব নাই ধন্যবাদ দালি মাথা ঘূৰাই নেকি তাৰমানে 2008-ৰ পৰা 2023 লৈকে এনেকৈ খুৱাই থাকক মালিকে আচ্ছা নিশ্চয় কৈ থাকিব 2008-ৰ পৰা আৰম্ভ 2008-ৰ পৰা আৰম্ভ হৈছে নিশ্চয় 15 বছৰ ৰানিং বঢ়িয়া হৈছে ভাল হৈছে নে ধুনীয়া একদম চব্জি ধুনীয়া ভাল হৈছে নে দালি খাব নালাগে দালি দালি কয় নকয় দালি ৰাজা আচল বস্তুটো কোৱা নাই আহিবা নাই আহিব সুগার পেশেন্ট না সোনকালে উঠে থৈ দিব আমাৰ মাছ নাই যে মাছ নাই হ'ব দিব মাছ পোৱা নাই এতিয়ালৈকে মাছ পোৱা নাই না এতিয়ালৈকে মাছ কিহত নাই মাংসত জোল নাই না অঁ আহি যাব
নেমু নাপালো নেমু নাই